আপোনাক অৱহেলা কৰাজন কোনোদিনেই আপোনাৰ আপোন নাছিল। তেওঁ মাত্ৰ মিছা অভিনয় কৰিছিল আপোন হোৱাৰ। মগজুৱে কৰা সম্পৰ্ক বজাৰতে শেষ হয়, কিন্তু হৃদয়ৰ পৰা কৰা সম্পৰ্ক শ্মশানলৈকে লগত থাকে। কেতিয়াবা সৰু সৰু কথাই জীৱনত ডাঙৰ শিক্ষা দি থৈ যায়। তোমাৰ এটা উত্তৰৰ অপেক্ষাত যদি কোনোবা ৰৈ আছে, তেতিয়াহ'লে বিশ্বাস কৰা তুমি বহুত ভাগ্যৱান। যিজনে আপোনাৰ বাবে কান্দিছে তেওঁৰ পৰা কেতিয়াও আঁতৰি নাযাব, কিয়নো ভাগ্যৰ ফলত পোৱা যায় এনেকুৱা কাৰোবাক। ভাল লাগে যেতিয়া বিপদৰ সময়ত আপোন কোনোবাই কয়, ভয় নকৰিবি, মই আছোঁ নহয় তোৰ লগত। কিছুমান কথাই মনত ইমানেই আঘাত দিয়ে যে যিমানেই পাহৰিবলৈ চেষ্টা কৰোঁ সিমানেই মনলৈ আহি বাৰে বাৰে মনটোক কষ্ট দিয়ে। যিবোৰ মানুহৰ খং বেছি তেনেকুৱা মানুহৰ হৃদয়খন বহুত কোমল আৰু মৰমীয়াল। হঠাৎ খং উঠিলে কিবা কিবি ক'লেও মনৰ পৰা নকয়, খং কমিলে সকলো পাহৰি যায়। প্ৰিয় মানুহজন কাষত থাকিলে হাজাৰ বিপদে বেৰি ধৰিলেও বিপদৰ লগত মোকাবিলা কৰিবলৈ ভয় নালাগে। যোৱাকালি আপোনাক কোনে আঘাত কৰিলে সেয়া পাহৰি যাওক। আজি আপোনাৰ যত্ন কেনেকৈ লৈছিল সেয়া মনত ৰাখক। পাছত আপুনি কাৰ বাবে কান্দিছিল সেয়া পাহৰি যাওক। আজি আপুনি কাৰ বাবে হাঁহিব পাৰিছে সেয়া মনত ৰাখক। আজি সমাজত সহজ সৰল মানুহবোৰে আটাইতকৈ বেছি কষ্ট পায়, কাৰণ সিহঁতে সকলো মানুহকে আপোন বুলি ভাবে। অৱহেলাই বহুত কিবা কিবি শিকায়। সহ্য কৰিবলৈ, নিজৰ গুৰুত্ব বুজিবলৈ, আমনি নকৰিবলৈ, অকলে থাকিবলৈ, কিন্তু কেতিয়াও আনক অৱহেলা কৰিবলৈ নিশিকায়। তুমি সেইদিনা বুজিবা যিদিনা মই নাথাকিম আৰু তুমি কান্দিলেও বিচাৰি নাপাবা। সাগৰৰ তীৰত ৰৈ সাগৰৰ গভীৰতা জুখিব নোৱাৰি, সেইদৰে জীৱনত সংগ্ৰাম নকৰাকৈ সফলতা লাভ কৰিব নোৱাৰে। মানুহ হিচাপে জীৱন লাভ কৰাটো নিৰ্ভৰ কৰে ভাগ্যৰ ওপৰত, আৰু কেতিয়া মৃত্যু হ'ব সেয়া নিৰ্ভৰ কৰে সময়ৰ ওপৰত। কিন্তু মৃত্যুৰ পিছতো মানুহৰ হৃদয়ত জীয়াই থকাটো নিৰ্ভৰ কৰে কৰ্মৰ ওপৰত। সময় কোনেও দেখা নাপায় সঁচা, কিন্তু সময়ে বহুত কিবা কিবি দেখুৱাই যায়। কওঁতে সন্মুখত সকলো আপোন বুলিয়েই কয়, কিন্তু সময়ে দেখুৱাই দিয়ে কোন কাৰ কিমান আপোন। তুমি কাৰোবাৰ ওচৰত নিজৰ মূল্য বিচাৰিব নালাগে। সময়ে এদিন দেখুৱাই দিব তেওঁৰ জীৱনত তোমাৰ মূল্য। সৎ পথেৰে চলিবা, হয়তো অলপ কষ্ট হ'ব, কিন্তু নিশ্চিত থাকা জয়ী এদিন তুমিয়েই হ'বা। কিছুমান মানুহ আছে দেখিবা ইমান আত্ম অহংকাৰে কথা কয় যেন তেওঁলোকৰ জীৱনত কেতিয়াও বেয়া সময় নাহিবই। কেৱল ৰক্ত সম্পৰ্ক থাকিলেই মানুহ আপোন নহয়, হৈ নাযায়। বিপদৰ সময়ত কাষত থকাজনেই প্ৰকৃত আপোন। দায়িত্ব বস্তুটো বৰ অদ্ভুত। যিয়ে পালন কৰে তেওঁ সকলো সময়তেই দুখী হয়, আৰু যিয়ে এৰাই চলে তেওঁ কেৱল দীঘল দীঘল জ্ঞান দি যায়। সময় সলনি হয় পৰিস্থিতি চাই, আৰু আপোন মানুহবোৰ সলনি হয় সুযোগ সুবিধা চাই। সম্পৰ্কত কান্দে সেইজনে যি এটা সম্পৰ্কটো অন্তৰৰ পৰা অনুভৱ কৰে। আঘাতবোৰ আপোন মানুহবোৰেহে দিয়ে। অচিনাকিজনেতো ভৰিখন লাগিলেও ক্ষমা খোজে। আৰ্থিক অৱস্থা যিমানেই সুস্থ নহওক কিয়, জীৱনৰ সঠিক আনন্দ ল'বলৈ হ'লে মানসিক অৱস্থা ভাল হ'ব লাগিব।
টকা মানৱ ইতিহাসৰ এনে এক আৱিষ্কাৰ যি আৱিষ্কাৰৰ দ্বাৰা মানুহৰ চৰিত্ৰ চিনাকিত চমৎকাৰী দ্ৰব্য হিচাপে কাম কৰে। এইটো কথা সময়ত ভালকৈয়ে বুজিব পৰা যায় যে পৰিস্থিতি বেয়া চলি থাকিলে আত্মীয়বোৰো অচিনাকি ভাও ধৰে পৰিচয় দিবলৈ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।